हेलो गाइस वेलकम टू माय चैनल प्रियंकास बावनी ब्लॉग। আজিৰ দিনটোত মই আপোনালোকক দেখাম কালি যেহেতু কৈছিলোঁ যে জেতুকা লগাইছোঁ আৰু কেঁচা হালধি লগোৱাৰ কথা কৈছিলোঁ। আজি গাখীৰত কেঁচা হালধি মিক্স কৰি কেনেকৈ অকণমান মুখৰ যতন লৈছোঁ দেখাম। অন্যান্য ফেচ পেকৰ দৰে এটা সুন্দৰ কালাৰ উঠে মুখৰ পৰা আৰু তাৰ লগতে গাখীৰৰ লগত মিক্স কৰি হালধি কেঁচা হালধি আৰু তাৰ লগত আৰু কিছুমান বস্তু আছে মই আপোনালোকক দেখাম। এয়া চাওক, এটা বাতিত এনেকৈ চাকি লৈছোঁ কেঁচা হালধি আৰু গাখীৰ মিক্স কৰি আৰু অন্যান্য বস্তুবোৰ দেখাই আছোঁ। বলক আমি ভিডিঅ'টো ভালকৈ চাওঁ আৰু আপোনালোকেও শিকিলে কিদৰে ঘৰতে থাকি নেচাৰেল কেয়াৰ ল'ব পাৰি। যিহেতু ওলাই যাব পৰা বিশেষ কণ্ডিশ্যন হোৱা নাই, ঘৰতে থাকিব লগা হৈছে, এই সময়খিনি নিজৰ যতন সুন্দৰকৈ লওক। তেনেহ'লে বলক আমি ভালকৈ চাওঁ। এয়া মই দেখাইছোঁ আপোনালোক সুন্দৰকৈ কিদৰে মই মুখৰ যতন লৈছোঁ গাখীৰ আৰু হালধিৰে। আৰু এনেকৈ মুখৰ উজ্জ্বলতা বৃদ্ধি পায়। তাৰ লগতে কিছুমান স্কিন চেঞ্চিটিভ থাকে, চেঞ্চিটিভ স্কিনবোৰৰ কাৰণেও ভাল। আৰু এইদৰে চেঞ্চিটিভ স্কিনবোৰ ৰ'দত ওলালেও বিশেষ মুখত দাগ নলগাকৈ আপোনাৰ স্কিনখনক প্ৰটেক্ট কৰে। গতিকে এইদৰে অকণমান কেয়াৰ লওক আৰু ময়ো সদায় নহয় মাজে মাজে এনেকৈ যত্ন লওঁ। এইদৰে চাওক, সকলোবোৰ যোগাৰ কৰি লৈছোঁ। এইবোৰ আলু এনেকৈ চকলিয়াই লৈছোঁ আৰু ভালকৈ ধোৱাৰ পাছত এইবোৰ গালত সানিব পাৰিম আৰু হাত ভৰিটো সানিব পাৰে, যিহেতু আলুৰ পৰা সুন্দৰকৈ কেয়াৰ ল'ব পাৰি। আৰু এইকেইটা কণ বিলাহী, কুটকুটি বিলাহীও কয় কিছুমানে, এই বিলাহীকেইটাও মুখত সানিব পাৰি বা স্কিনৰ হাত ভৰি সকলোতে সানিব পাৰি। আৰু এইখিনি মই দেখাইছিলোঁ যে গাখীৰ আৰু হালধি কেনেকৈ, এইবিলাক হালধি কেঁচা হালধি এনেকৈ থেতেলিয়াই লোৱা হ'ল আৰু এইখন চাকনিৰে চাকি উলিয়াইছোঁ আৰু এইবিলাক ইয়াত কপাহত লগাই মুখত লগাইছোঁ। আৰু এইফালে এইবোৰ নেমু, আলু এনেকৈ লৈছিলোঁ আৰু এইবোৰ নেমু থৈ দিয়া আছে, নেমু সানিব পাৰি। ফ্ৰিজিঙৰ পৰা ৰক্ষা পাবৰ কাৰণে, উফি নোহোৱা হ'বৰ কাৰণে নেমু সানিব পাৰি আৰু মৌ জোলৰ সৈতে মিক্স কৰি মুখত নেমু সানিব পাৰি। গতিকে এই ধৰণে মুখত অলপ যত্ন লৈছোঁ, নেচাৰেলি কেয়াৰ লৈছোঁ, আপোনালোকেও ল'ব পাৰে। আৰু এইবোৰে অন্যান্য ক্ৰীমবোৰৰ দৰে বা ফেচ পেকৰ দৰে সুন্দৰকৈ কাম কৰে। যিহেতু এতিয়া ঘৰতে থাকিব লগা হৈছে, ওলাই গৈ এইবোৰ ক্ৰয় কৰিব পৰা সুবিধা বিশেষকৈ নাই, গতিকে এইবোৰ বস্তুৱে আমি সুন্দৰকৈ নিজৰ ছালৰ যতন ল'ব পাৰোঁ। আৰু যিহেতু বিহুৰ বতৰ আৰু অন্যান্য বিভিন্ন বস্তু খাই থকা হয়, ঘৰতে কুকুৰা হাঁহ ইত্যাদিও খোৱা হয়, গতিকে পেলুৰ প্ৰব্লেম হৈছে মানুহৰ। লাজ কৰিবলগীয়া কথা নহয়, পেলুৰ প্ৰব্লেম হৈছে। গতিকে তাৰ কাৰণে এয়া চাওক, শুকুতা বুলি কয় এনেকৈ, এইটো এটা মই তৈয়াৰ কৰিছোঁ। এইটো মহানিম পাতৰ পৰা, শুকুতা অন্যান্য ধৰণে তৈয়াৰ কৰিব পাৰি, এইটো মই মহানিম পাতৰ পৰা কৰিছোঁ। মহানিম পাতটো অলপ শুকুৱাই লৈ এনেকৈ পানীত তিয়াই থৈছোঁ আৰু এই পানীটো চাকি লৈ খাব পাৰি। আৰু মহানিম পাত ভাজিও খোৱা হয়, স্বাস্থ্যকৰ হয়, আপোনালোকে নিশ্চয় জানে। গতিকে এই ধৰণে কেয়াৰ লৈছোঁ, ঘৰতে যিবোৰ যোগাৰ আছে আৰু সেই যোগাৰবোৰৰ পৰা মই তৈয়াৰ কৰি উলিয়াইছোঁ এই ধৰণৰ বস্তুবোৰ। আৰু আপোনালোকেও এনেকৈ অকণমান যত্ন ল'ব পাৰে। কালি মই কৈছিলোঁ কেঁচা হালধি কেনেকৈ মুখত লগাম দেখাম বুলি। গাইজ মই আপোনালোকক দেখাইছিলোঁ কেঁচা হালধি আৰু গাখীৰ, আৰু এয়া চাওক আলু লগাইছোঁ মুখত। আৰু আলুবোৰে এতিয়া আলুৰ যিটো অকণমান ৰস থাকে, সেই ৰসবোৰে স্কিনটো গ্ল' কৰাত হেল্প কৰে। আপোনালোকে দেখিছেই মই এনেকৈ লগাই আছোঁ, এটা পিংক কালাৰ উঠি আহে আৰু আপোনালোকে এইদৰে লগাব পাৰে। আৰু মই বিলাহী লগাই দেখাম, এইবোৰ বিলাহী দেখিছে, বিলাহীটোৱেও মুখখন বগা কৰাৰ লগতে এটা সুন্দৰ কালাৰ উঠাত হেল্প কৰে। এইদৰে আপোনালোকে বিভিন্ন সময়ত কেয়াৰ ল'ব পাৰে আৰু চিন্তা কৰিবলগীয়া নাই, একো ছাইড এফেক্ট নহয়, সুন্দৰকৈ এইবোৰ ব্যৱহাৰ কৰিব পাৰে। ওঠৰ পিংক কালাৰটো হেল্প কৰে। গতিকে এই ধৰণে স্বাস্থ্যৰ যতন ল'ব আপোনালোকে, হাত ভৰিটো ল'ব, মুখতো ল'ব। এইদৰে সময়খিনি ভালকৈ পাৰ কৰক, নেচাৰেলি কেয়াৰ লওক, নিজৰ কামবোৰ ভালকৈ কৰি যাওক। আৰু মই শেষবাৰৰ কাৰণে আকৌ অকণমান এনেকৈ হালধি আৰু গাখীৰ সানিছোঁ। যদি ভাল পালে ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। অন্যান্য বহুতে বিভিন্ন ধৰণে নিজৰ কেয়াৰ লৈছে, মই ঘৰত থকা সময়খিনি এইদৰে অকণমান যত্ন লৈছোঁ। আৰু কালি যিহেতু জেতুকা লগাইছিলোঁ, চুলি ধুলোঁ, চুলিখিনি দেখিছে অলপ ফিৰফিৰীয়া হৈ আছে। ঠিক আছে দিয়ক, তেনেহ'লে পৰৱৰ্তী সময়ত পুনৰ এটা সুন্দৰ ভিডিঅ' এটা আপোনালোকৰ ওচৰলৈ যাম। তেতিয়ালৈকে মোক বিদায় দিয়ক। আৰু মোৰ ভিডিঅ' যদি ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।